Hey guys, স্বাগতম জনাইছোঁ বিধান হাজৰিকা চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নগাঁও জিলাৰ ঐতিহ্যময় ঠাই ব্ৰহ্মপুৰখন। ব্ৰহ্মপুৰখন গোটেইখন দেখুৱাবলৈ যিহেতুকে নোৱাৰিম, বহুত ডাঙৰ এখন এৰিয়া হয়, এটা অংশকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আজি মই আপোনালোকক দেখাম ব্ৰহ্মপুৰ অঞ্চলৰ ডালেখোৱা মন্দিৰৰ কাষতে হোৱা দুজোপা গছ আৰু মন্দিৰটো অলপ চলপকৈ দেখাবলৈ চেষ্টা কৰিম। গছ দুজোপা, এজোপা গছে এটা হাতী আকৃতি লৈছে আৰু এজোপা গছে এটা কুঁৱা আৱৰি ধৰিছে। বলক সেই গাইজ ওলোৱা হৈ গ'ল, এতিয়া আমি যাম, বলক সকলোৱে একেলগে যাম। ব্ৰহ্মপুৰ অঞ্চলখন আমাৰ ঘৰৰ পৰা কেই কিলোমিটাৰমান দূৰতে অৱস্থিত। মন্দিৰটোলৈ সোমাই গ'লে প্ৰথমতে পৰা গেটটো এইটো অকণমানকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক যে সেই গেটটো দেখুওৱা হৈছিলে, সেই গেটটোৰ বিশেষত্ব আছিলে, এই গেটটোৰ পৰা ভিতৰলৈ সোমাই গৈ অলপ 1 কিলোমিটাৰমান দূৰত এটা মন্দিৰ আছে। মন্দিৰটোৰ নাম হ'ল ডালেখোৱা মন্দিৰ। মই এজন মানুহক সুধিছিলোঁ, তেতিয়া মানুহজনে কৈছিলে মই বিশেষ নাজানো, সেইবাবে মই মন্দিৰটো ময়ো চাবলৈ আহিছোঁ। আজিলৈকে অহা নাই বাৰু মই চাবলৈ, কিন্তু আজি আহিছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন, আমি আহি আছোঁ, এই ভাইটিটোৱে দেখাব। এই ভাইটিটো মন্দিৰটো আহি পাই গ'লোঁ। মন্দিৰটোলৈ সোমাই যোৱা গেটটো হ'ল এইটো। গেটটোৰ ওপৰত লিখা আছে ওম নমঃ শিৱায়। বলক আমি ভিতৰলৈ সোমাই যাওঁ। তাৰ পৰা ভিতৰলৈ সোমাই গৈ আছোঁ মন্দিৰটোলৈ। এইটো যে দেখিছে মন্দিৰটোৰ বাটচৰা হয় এইটো। বলক আহি পাই গ'লোঁ মন্দিৰটো। কি আছিলে মন্দিৰটোৰ নাম? তাক মই নামটো সুধোঁতে সেই নামটো পাহৰি থাকিলে, বাৰু যি নহওক। এইটোৱে হ'ল ব্ৰহ্মপুৰৰ ডালেখোৱা মন্দিৰ। মই আগতে অহা নাই। বলক ভিতৰত কিবা চলি আছে চাগে, বহুত মানুহ আছে। চেণ্ডেল খুলিলোঁ, ভিতৰলৈ সোমাই গৈ আছোঁ বাৰু। মন্দিৰটোৰ ভিতৰত মানুহে চাকি বন্তি দিছে। মোক এই মানুহজনে ভিতৰলৈ লৈ গ'ল, আগবঢ়াই লৈ গৈছে মোক, আৰু তেওঁ গৈ পেলাই মোক অলপ সময় বহিব ক'লে। আৰু মন্দিৰটোৰ এইটোৱে হ'ল মেইন মূৰ্তি। মূৰ্তিটো শিৱ আৰু পাৰ্বতীৰ মূৰ্তি। মূৰ্তিটো মাৰ্বলৰ বোলে, এইটো বাহিৰৰ পৰা আনিছে তেখেতসকলে মোক ক'লে। মন্দিৰটোৰ ভিতৰৰ মণিকূটটো এইটো। মন্দিৰটো আপোনালোকক অলপ চলপকৈ দেখালোঁ। এতিয়া মেইন আমাৰ টপিকটো আছিলে কি গছ দুজোপা আমাক দেখাবলৈ লৈ গৈ আছে আমাৰ খুৰা এজনে। বলক আমাক এই খুৰাজনে এই গছজোপাৰ বিষয়ে অলপ ক'ব। গছজোপাৰ বিশেষত্ব কি? এজোপা বহুত দিনীয়া গছ নহয় জানো? গছজোপা দেখাতে ধৰিব পাৰি কিমান দিনীয়া গছ। এজোপা বহুত দিনীয়া গছ। এই বস্তুটো চোৱা, এটা মানে হাতীৰ এটা ৰূপ লৈ পেলাই গছজোপা বাঢ়িছে, দেখিছেনে? এইটো এটা হাতীৰ এটা ৰূপ লৈ বাঢ়িছে, এটা গজেন্দ্ৰৰ ৰূপ লৈ পেলাই এইটো বস্তু এটা হেৰি হৈছে। গছজোপা আপোনালোকক অলপ ভালদৰে দেখাবলৈ চেষ্টা কৰিলোঁ ওপৰলৈ কেমেৰাটো নি পেলাই। এইজোপা গছৰ বিশেষত্ব এইখিনি, মানে হাতীটোৰ অলপ আকাৰ লৈছে, হাতী এটা আকাৰ লৈছে অলপ। গছজোপাই এটা হাতী আকাৰ লৈছে। এইখনেই হ'ল থানখনৰ ভোগঘৰ। ইয়াতে কিবা থানখনৰ পৰ্ব হ'লে ইয়াতে বনোৱা যোৱা কৰে। এইজোপা গছ, এইজোপা গছৰ বিশেষত্ব এই খুৰাজনে ক'ব আমাক। কওকচোন অলপ। বিশেষত্ব হ'ল এটাই, মানে গছজোপা নোহোৱাৰ আগতে এটা ইয়াত মাটিৰ কুঁৱা আছিলে। তাৰপিছতে গছজোপা তাৰ কাষত হেৰি হৈ পেলাই ডাঙৰ হৈ ক্ৰমান্বয়ে কুঁৱাটো মুখত ঢাকি দিলে। এতিয়া কুঁৱাটো মানুহৰ কোনো নেদেখে, কিন্তু ওপৰৰ পৰা যদি এটা পাথৰ পেলাই দিয়া যায়, তলত পানীৰ আৱাজ এটা হয় বিহুৰি। কুঁৱাটো এতিয়াও আছে মানে? কুঁৱাটো এতিয়াও সজীৱেই হৈ আছে তলত। হয় হয়। থানখনৰ গোটেইখিনি কথা আমাক দুজন খুৰাই ক'ব। আহি আছোঁ আমি থানখনৰ বিষয়ে সবিশেষ জানিবলৈ। বলক। আৰম্ভণিটো লাগিব। আৰম্ভণি মানে কেতিয়া প্ৰতিষ্ঠা হৈছে মন্দিৰটো? এতিয়া শুনা, প্ৰতিষ্ঠাটো মানে কেতিয়া বুলি আমি নিৰ্দিষ্ট তাৰিখ বা বাৰ মাহ চন তেনেকুৱা আমাৰ একো নাই। কাৰণ আমাৰ কাকা দেউতাহঁতে আৰু এই খুৰাহঁতৰ লগ লাগি বয়োজ্যেষ্ঠ যিসকল আছিল, তেখেতসকলে এই অনুষ্ঠানভাগ আৰম্ভণি কৰিছিল। গতিকে তেনেকুৱা ধৰি লওক সেই সময়ৰ মানুহ এতিয়া প্ৰায় নাইকিয়াই হ'ল। কথাটো গম পাইছে নাই? তাৰ পিছৰ প্ৰজন্মইহে এতিয়া আমি ধৰি লোৱা আমাৰ খুৰাহঁতকে লৈ কৰি এই অনুষ্ঠানভাগ ধৰি আছোঁ। গতিকে সঠিক সময় কিন্তু তেওঁ আনুমানিক আমি শুনামতে 150 বছৰমানৰ আগৰ মানে ইয়াত ধৰি লোৱা থাপিত এটা হৈছিল। মানে আমাৰ কাকা দেউতাহঁতৰ বয়সৰ অনুপাতত মই কৈছোঁ,
150 বছৰমানতকৈ বেছি হ'ব দেই। আৰম্ভণিটো ঠিক তেনেকুৱা কৈছিলে অনুমানিক অঁ। এইটো হেৰিয়ে কৈছিলে। তাৰপিছত চনটো কিমান চনত সেইটো হয়, এইটো থানখন আমিতো নাজানো প্ৰথম আৱিৰ্ভাৱটো মানে মই জনাৰ পৰা তাৰ আগমুহূৰ্তত যিখিনি মানুহ আছিলে সেই মানুহখিনিৰ পৰা মই এটা হেৰি আভাস পাইছিলোঁ যে 1856 চনত এই বস্তুটো ডালেখোৱা নদীৰ কাষত নাদখোৱা পথাৰত মানে বস্তুভাগ পাইছিলে। লিংগভাগ পানীত উঠি আহিছিলে পানীত উঠি অহা ডালেখোৱা পথাৰ ন ডালেখোৱা পথাৰত উঠি অহাৰ কাৰণে মন্দিৰটোৰ নাম এতিয়া ৰাখিছে ডালেখোৱা মন্দিৰ। আৰু তাৰ পিছৰ পৰা মই এই নাম থানখনত 1962 পৰা মই ইয়াত জড়িত হৈ আছোঁ। এতিয়া সৰু অৱস্থা আৰু তেতিয়াৰ পৰা মই থানখনৰ লগত জড়িত। আপুনি ভাইচ প্ৰেচিডেণ্ট? এতিয়া বৰ্তমান ভাইচ প্ৰেচিডেণ্ট হৈ আছোঁ। আপুনি? মই আপোনাৰ সহকাৰী সম্পাদক। 62 চন 1962 পৰা মই ইয়াত জড়িত হৈ আছোঁ আৰু এতিয়ালৈকে আছোঁ। আৰু প্ৰথম অৱস্থাৰ পৰা থানখন এতিয়া বৰ্তমান আমাৰ ব্ৰহ্মপুৰ তত্ত্বাৱধায়ক সুৰেশ বৰাৰ দ্বাৰা এই থানখন আজি ইমানখিনি উন্নতি হৈছেগৈ। আৰু আমি আহি থকা দিনতো তেওঁৰ পৰাই বহু আশা কৰি আছোঁ আৰু তেওঁ আমাক কথাও দিছে যে থানখন মই জাকত জিলিকা এই অঞ্চলৰ ভিতৰত জাকত জিলিকা কৰি দিম। ভাগ যেতিয়া পালে তাৰপিছত ধৰি লওক এজন ব্ৰাহ্মণৰ মানে নীতি নিয়মৰ যোগেদি আনি পেলাই ইয়াত স্থাপিত কৰা হ'ল। তেওঁ অলপ দিন ইয়াত পৰিচৰ্যা কৰিলে। কৰাৰ পিছত তেখেত যেতিয়া মানে স্বৰ্গগামী হ'ল তেতিয়া আমাৰ কাকা দেউতাই নীলকান্ত শইকীয়া আৰু মাকন শইকীয়াৰ মানে দায়িত্বত এই মন্দিৰ ভাগতেই মানে তোমাৰ ঘোষাৰ যোগেদি ইয়াতে এই কৰ্মখিনি কৰি থকা হৈছিল। তাৰপিছত তেওঁলোকো স্বৰ্গগামী হোৱাৰ পিছত তেতিয়া আপোনাৰ হেৰি আহিল ন, নাৰায়ণ বাবা আহিল। নাৰায়ণ বাবা বুলি এজন আহিল। তেওঁ অলপ দিন থাকিলে, তেওঁ স্বৰ্গগামী হ'ল। তাৰপিছত আহিল দেৱ বাবা বুলি এজন আহিল পৰিণমত ঘৰ, তেখেতো তোমাৰ স্বৰ্গগামী হ'ল। তাৰপিছত আহিল সনাতন মাঝি, আমাৰ ইয়াৰ স্থানীয় এজন ব্যক্তি, তেখেত চাহ জনজাতি মানুহ আছিলে। তেখেতৰ যোগেদিও অলপ দিন ইয়াত সেই ঘোষা মন্ত্ৰ পাঠেৰে এই কৰ্মভাগ চলাই থকা হৈছিলে। তাৰপিছত তেখেতৰ পিছত গোপাল শইকীয়া, সনাতন মাঝিৰ পিছত আহিছে গোপাল শইকীয়া। তাৰপিছত তেওঁৰ দ্বাৰা এই কৰ্মখিনি চলি আছিল। সেই সময়খিনিতে আমি তোমাৰ সমাজকৰ্মী হিচাপে লগ পালোঁ। আমাৰ বয়োজ্যেষ্ঠসকলে লগ পালে সুৰেশ বৰাক, নগাঁৱৰ স্থানীয় ব্যক্তি, উৰিয়া গাঁৱত ঘৰ তেখেতক লগ পালে। যে তেতিয়া মানে সুৰেশ বৰাই বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেতিয়া আমাৰ ৰাইজো গ'ল তেখেতৰ ওচৰলৈ। ৰাইজসকলে গৈ যেতিয়া তেখেতক আবেদন নিবেদন কৰিলে, তেখেতে প্ৰথম চবান টিং দিছিল ন, এই ঘৰ ভাগৰ কাৰণে, নামঘৰ ভাগৰ কাৰণে তেখেতে চবান টিং দিছিলে। ইয়াৰ মাটিৰ মানে ভূমিৰ যিটো আমাৰ মন্দিৰ ভাগৰ ভূমি আমি যিটো চৰকাৰৰ পৰা পাইছোঁ, এতিয়াও ধৰি লওক আমাৰ চৰকাৰৰ মানে হেৰিত কাটি থোৱাহে আছে। মন্দিৰৰ নামত এতিয়া আবণ্টন চৰকাৰে দিয়া নাই, তেনেকুৱা কাম যিহেতু চৰকাৰে হাতত লোৱা নাই। গতিকে মন্দিৰৰ নামত এতিয়া আবণ্টন হোৱা নাই যদিও তোমাৰ মণ্ডলৰ চিঠা বহী বা যিখিনি তেওঁলোকৰ নথি পত্ৰ আছে তাত কিন্তু এই 7 বিঘা দাগটো সম্পূৰ্ণৰূপে তেওঁলোকে মন্দিৰৰ নামত লিপিবদ্ধ কৰি ৰাখিছে। গোটেই এৰিয়াটো আছে 7 বিঘা মাটি। হয়, 7 বিঘা মাটি। ইয়াত বিভিন্ন ধৰি লওক প্ৰজাতিৰ গছ গছনি আছে, বাঁহৰ পৰা আদি কৰি চেগুন গছ, আখত গছ, বৰগছ, এই বিভিন্ন প্ৰজাতিৰ ইয়াত গছ তুমি পাবা। ঔষধি গছো আছে ইয়াত। মন্দিৰটোৰ পৰা ওলাই আহিলোঁ। আশা কৰোঁ সকলো কথাখিনি বুজি পালেই। আমি দেখাবলৈ গৈছিলোঁ গছ কেইজোপা, কিন্তু একগুলি দুই চিকা হ'ল মন্দিৰটো চালোঁ বাৰু। সকলোখিনি কথা আপোনালোককো জনালোঁ, ময়ো জানিলোঁ। আজি ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলতে থকা বেল আইকনটো দবাই অল প্ৰেছ কৰি দিব। ধন্যবাদ। আজি ভ্লগ বনাবলৈ গৈ কি হ'ল চাওকচোন, মোৰ চাইকেলখনৰ ছিটটো ছিগি গ'ল। এতিয়া মই খোজকাঢ়ি আহি থাকিবলগীয়া হৈ আছে।